নমস্কাৰ তেজপুৰৰ জ্যোতিৰ পৰা মই আপোনালোকক আজি অমিতা খাৰ ভাজি দেখুৱাম। আমি কেতিয়াবা অকণমান মাছ থাকিলে সেইকণ মাছৰেনো কি কৰিম আমি চিন্তা কৰি থাকোঁ। সেইকাৰণে আমি ওচৰতে থকা অমিতা, পানীলাও, কোমোৰা সেইবিলাক দিও অকণমান খাৰ বনাই খাব পাৰোঁ। সেইখিনিৰ কাৰণে আপোনালোকে চাওকচোন কি কি লাগিব। অকণমান নহৰু, অকণমান আদা, অকণমান জিৰা গুড়ি লৈছোঁ, 3 খিলা তেজপাত লৈছোঁ, পাঁচফোৰণ অকণমান লৈছোঁ, পিঁয়াজ এটা, তাৰ কাৰণে লৈছোঁ 3টা কেঁচা জলকীয়া, অকণমান হালধি, ভাজিবৰ কাৰণে লৈছোঁ অকণমান তেল। মাছখিনি দেখুৱাই দিছোঁ। মাছ খালি 2 পিচে আছে, বাকীখিনি মোৰ আৰু ফিচা। কেৰাহীত তেল গৰম হ'ল, মই ইয়াত এতিয়া পিঁয়াজ দিম। তেজপাত দিছোঁ আৰু পাঁচফোৰণখিনি দিছোঁ। পিঁয়াজখিনি অকণমান ৰংচৰ হোৱালৈকে ভাজিম আমি। এয়া পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া আমি তাত অমিতাখিনি দিম। মই অমিতা দিছোঁ। মই মাছ অকণমান আছিলে কাৰণে অমিতা কমাই লৈছোঁ। আপোনালোকে মাছৰ পৰিমাণটো বেছি হ'লে অমিতা বেছিকৈ ল'ব পাৰে। মই অমিতাখিনি এবাৰ এনেদৰে লৰাই বগৰাই দিলোঁ। এতিয়া মই তাত দিম নিমখ, জিৰা গুড়ি, জলকীয়া, হালধি, আদা, নহৰু। এতিয়া মই তাত মাছখিনি দিম। এইখিনি আমাৰ ঘৰত শৰাই থোৱা খাৰ আছিলে, কলা খাৰ। মই এই কলা খাৰখিনি দি দিম। আপোনালোকে ঘৰত কলা খাৰ নাথাকিলে চৌদা খাৰো অকণমান দিব পাৰে। খাৰ দিয়াৰ কাৰণে ভাজিখিনি ৰঙা হৈ গৈছে। এতিয়া মই ইয়াক অকণমান সিজিবৰ কাৰণে থ'ম। আমি এনেদৰে 5 মিনিটমান খাৰ দিয়াৰ পিছত অমিতাখিনি ভাজিলোঁ। এতিয়া মই সিজিবৰ বাবে পানী দিম। যেতিয়ালৈকে অমিতাখিনি গলি নাযায় তেতিয়ালৈকে আমি জুইৰ ওপৰতে কেৰাহীটো থৈ দিম। এতিয়া মই ঢাকি দিম সিজিবৰ বাবে। এয়া মই অমিতাখিনি এবাৰ লৰাই দিম। অমিতাখিনি হৈছেই আৰু অকণমান সময় বাকী আছে। আমি গাঁৱত প্ৰায় এনেকৈয়ে খাওঁ, অমিতা খাৰ দি পেলাই মাছৰ সৈতে। আপোনালোকে চাব, যদি খাৰ আপোনালোকৰ শৰাই থওঁতে বেছি চোকা হৈ আছে তেতিয়াহ'লে কম দিব। মই আমাৰ খাৰখিনি অকণ পানী দিয়া আছিলে কাৰণে অকণ বেছিকৈ দিছোঁ। সেয়া ভাজিখিনি হৈছে। আপোনালোকে লক্ষ্য কৰিছিলেনে মই আদা, নহৰু, জলকীয়া পেষ্টখিনি ভাজিখিনি বহাইহে দিছোঁ, তেলত ভাজি লোৱা নাই। আপোনালোকেও তেনেদৰেই বনাব। এয়া ভাজিখিনি হৈ গৈছে। মই মাছৰ মূৰখিনি ভাঙি দিলোঁ। এতিয়া মই এইখিনি বনাম। এয়া মই ভাজিখিনি নমাই দিছোঁ। এয়া মই ভাজিখিনি নমালোঁ। আপোনালোকে এইটো জুতিয়ে এদিন খাই চাবচোন। আপোনালোকে সদায় এনেকৈয়ে খাব মন যাব।
আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ নতুন ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পায়। নমস্কাৰ।